হেই গাইজ, প্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকলৈ মোৰ এটা প্ৰশ্ন আছে। আপোনালোকে ঘৰতে বহি বিনামূলীয়াকৈ আপোনালোকৰ লিংগ পৰিৱৰ্তন কৰিব বিচাৰে নেকি? হয় বন্ধুসকল, আপোনালোকে ঠিকে শুনিছে, লিংগ পৰিৱৰ্তন। তাৰ আগতে মই আপোনালোকৰ মনৰ পৰা ভুল ভ্ৰান্তি এটা দূৰ কৰি দিওঁ। আপোনালোকে হয়তো বহুতে ভাবি আছে যে এই প্ৰচেছটোত বহুখিনি টকা লাগিব, মোৰ হয়তো ইমান পইচা নাই, আপোনালোকৰ ইমান পইচা নাই। কিন্তু আপোনালোকে একদম নিশ্চিন্তে থাকক। 1 টকা খৰচ নকৰাকৈ মাত্ৰ 50 MB বা 60 MB ইণ্টাৰনেট যাব, তাৰ বাহিৰে আন একো নাযায়। আপোনালোকে এটা এপ ডাউনলোড কৰিব লাগিব আৰু এই এপটোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ লিংগ ঘৰতে বহি একদম সহজ প্ৰক্ৰিয়াত আপোনালোকে চেঞ্জ কৰি ল'ব পাৰিব। আৰু এই এপটোৰ নাম হৈছে টিকটক। বন্ধুসকল, এই এপটো লঞ্চ হোৱাৰ পিছৰে পৰা দিনক দিনে পৃথিৱীত যেন মক্কেলৰ সংখ্যা, চুতীয়াৰ সংখ্যা বাঢ়িয়ে গৈ আছে। বন্ধুসকল, আজি মই আপোনালোকৰ মাজত এই ভিডিঅ'টোৰ জৰিয়তে এনেকুৱা কিছুমান চুতীয়াক লৈ আহিছোঁ, যিসকল চুতীয়াক আপোনালোকে দেখাৰ পিছত হয়তো আপোনালোকৰ চকুৰ দৃষ্টিও গুচি যাব পাৰে। তে বলকচোন বন্ধুসকল, আমি আৰু অকণো চুতীয়ামি নকৰাকৈ আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই টিকটক এপটো যোনগৰাকী ব্যক্তিয়ে বনাইছিল তেওঁ হয়তো জীৱনতো ভবা নাছিল যে এনেকুৱা কিছুমান চুতীয়াই এই টিকটকৰ জগতখনত প্ৰৱেশ কৰি টিকটকৰ নাম বদনাম কৰিব বুলি। বন্ধুসকল, এই টিকটক এপটো বনোৱাৰ একমাত্ৰ উদ্দেশ্য আছিল যাতে মানুহক মনোৰঞ্জন দিব পাৰে এই এপটোৰ জৰিয়তে। কিন্তু এই চুতীয়াসকলেচোন মানুহক মনোৰঞ্জনৰ কথাটো বাদেই দিছোঁ, আমি মনোৰঞ্জন বাদেই দি তেওঁলোকে যেন কিবা বেলেগে ফিলিংছ আৰু জগাব চেষ্টা কৰি আছে যেন মানুহৰ মনত। বন্ধুসকল, এই চুতীয়াসকলে এই এপটোতো একবাৰ কিছু সময়ৰ বাবে হ'লেও বেন কৰালে আমাৰ ভাৰতবৰ্ষত। এই চুতীয়াসকলৰ কাৰণে কিজানি যিটো মই ভাবিছোঁ এই এপটো কিজানি চিৰদিনৰ কাৰণে বেন হৈ যাব আমাৰ ইণ্ডিয়াত। মক্কেল আমি বহুত দেখিছিলোঁ, মক্কেল আমি বহুত শুনিছিলোঁ, কিন্তু তহঁতৰ দৰে মক্কেল আমি জীৱনত দেখা নাছিলোঁ আৰু কিজানি নেদেখোঁ ভগৱানৰ কৃপাত। আচলতে ক'বলৈ গ'লে এই বিখ্যাত নায়কসকল সমাজৰ একোটা ভাইৰাছ। তো আহকচোন বন্ধুসকল, আমি আৰু কেইটামান ভিডিঅ'ৰ ফালে আগবাঢ়োঁ। कौन है ये लोग? कहां से आते हैं? আৰে খুৰা, আপুনি এই সময়ত এইখিনি বয়সত আপুনি এইসমূহ চুতীয়ামি বাদ দি আপুনি ধৰ্ম কৰা কৰক, ভগৱানৰ নাম লওক, আপোনাৰ অন্তত ভাল হ'ব কিছু অলপ হ'লেও। এই খুৰাজনৰ কথাটো বাদে দিলোঁ, এই খুৰাজনৰ খুৰীকো আৰু কেনেকুৱা মানিব লাগিব। খুৰী তেওঁ নিজৰ শাড়ীখন তেওঁক পিন্ধিবলৈ ওলাই দিছে। তে ভাবি চাওকচোন, এনেকুৱা মৰম কিজানি আজিৰ যুগত দেখিবলৈ খুব টানে। আণ্টি, আপুনি আপোনাৰ শাড়ীখন আংকুলক কিয় ওলাই দিলে? বাছা কি ক'বা, আংকুলৰ হেৰি পৰিৱৰ্তন কৰাৰ খুবেই ইচ্ছা। আৰু এই খুৰাজনে হয়তো ভাবি আছে মই এই বয়সত এই এনেকুৱা চুতীয়ামি কৰি আছোঁ, মোক মানুহে খুব ভাল পাই আছে। আৰে খুৰা, আচলতে ক'ব গ'লে নহয়, তহঁতে একমাত্ৰ কলংক, তহঁতে মানুহৰ নামত কলংক সমাজত। তো আহকচোন বন্ধুসকল, আমি আকৌ এটা বেলেগ ভাইৰাছজনিত ব্যক্তিলৈ আগবাঢ়োঁ। सूरज हुआ मध्यम, चांद जलने लगा, आसमां ये हाय क्यों पिघलने लगा। भोसड़ी के मदरचोद बहन के लोड़े मच्छर की ओ भाई, मारो यार, मुझे मारो ना, मारो यार, मुंडा सिंह जो मार खेला मुख। ओ भाई, मारो मुझे, मारो। মই আজিলৈকে তাকে ভাবি আছিলোঁ, ইমান সমস্যাৰ মাজতো ভগৱানে মোক এতিয়ালৈকে কিয় জীয়াই ৰাখিছে। মই কেছটো গম পালোঁ যে তহঁতৰ এই চুতীয়ামিসমূহ চাবৰ বাবে কিজানি ভগৱানে মোক এতিয়ালৈকে জীয়াই ৰাখিছে। উঠালে ৰে দেৱা, উঠালে, এক পল ভি জীনে কা ইচ্ছা নেই হে মেৰে পাছ ৰে দেৱা, উঠালে। তহঁতৰ এই চুতীয়ামিসমূহ দেখি মোৰ এনেকুৱা ইচ্ছা গৈছে যেন তহঁতৰ এই হেৰিডাল দাৱেৰে খাও মাৰি কাটি তহঁতৰ হাতত ধৰাই দিওঁ যেন। তহঁতৰ যদি হেৰি পৰিৱৰ্তন কৰাৰ ইমানেই ইচ্ছা, তহঁতে কোনো ডক্তৰৰ লগত ভালকৈ কথা নাপাতা কিয়? তহঁতে আমাৰ দৰে সাধাৰণ মানুহসমূহ কিয় চুতীয়া বনাই আছো, কিয় গেলাই আছো আমাক? তো বলকচোন বন্ধুহঁত, আমি আকৌ এটা বেলেগ হেৰি পৰিৱৰ্তনকাৰী ভিডিঅ'লৈ আগবাঢ়োঁ। এই ভিডিঅ'টো দেখাৰ পিছত মোৰ একেবাৰে জীৱনত জীয়াই থকাৰ ইচ্ছাই নোহোৱা হৈ গ'ল।
মোক প্ৰথমতে এটা উত্তৰ লাগে তই যে এনেকৈ ডেন্স কৰিছ তই মানুহক এণ্টাৰটেইনমেণ্ট দিবৰ বাবে ডেন্স কৰিছ নে তই এই 200 কিলোৰ দেহাটো তই কমাবৰ বাবে ডেন্স কৰিছ মোক আগে কচোন তই আৰে তুমি ডেন্স কৰিছা কৰা তাতে আমাৰ কোনো আপত্তি নাই কিন্তু তুমি এনেকৈ কিয় ডেন্স কৰিলা যে মাটি এটা দি গ'ল সেইখিনি ঠাইৰ चल बोजड़ी के আৰু আমাৰ বাইদেউজনীয়ে এটা কথা পাহৰিলেই যে তেওঁ যিখন গাড়ীত বহিব গৈ আছে এইখন এখন স্কুটিহে কোনো ৰোলাৰ নহয় বাইদেউ আপুনি কোনো ভুল ঠাইত বহিব গৈ আছে আপুনি এইখন গাড়ীত বহিলে সেই গাড়ীখনৰ কোনো ধৰণৰ অস্তিত্বই নোহোৱা হৈ যাব একেবাৰে কৃপয়া करके आप प्लीज किसी दूसरी चीज पर बैठिए ঘরের বই কিনা খবরটো কলা হওয়া গরু কুব দিমাকা বন্ধুসকল এই ভিডিঅ'টো চোৱাৰ পিছত মই যেন বহু সময় ধৰি নিজকে অন্ধ বুলিয়ে ভাবি আছিলোঁ অন্ধনো নহম কিয়হে বন্ধুহঁত তাইৰ মাথাত যিটোৱে ফুল লগাইছে আৰু বুকুত যিটোৱে ফুল থকা চলা পিন্ধিছে আৰু বাইদেউৰ ফুটবল দুটাৰ চাইজো বেয়া নহয় দেই কিন্তু দেখিলেই কিবা এটা বেলেগ ফিলিংছ আহি যায় তো বলকচোন বন্ধুসকল আমি আমাৰ এই ভিডিঅ'টোৰ শেষৰ ভিডিঅ'টোৰ ফালে আগবাঢ়ো বন্ধুসকল এইটো ল'ৰা নে ছোৱালী নে হিজৰা মই কিন্তু একদমেই আকৌ ধৰিব পৰা নাই দেই ইহঁৰ কিন্তু এক্টিংটো একদমেই পাৰফেক্ট এক্টিং হৈছে কিন্তু আৰু এওঁ যিটো ৰোল প্লে' কৰিছে নহয় এওঁৰ কেৰেক্টাৰৰ লগত মানে একদমেই মিলি গৈছে 110% মিলি গৈছে সেইবাবে হয়তো মোৰ কনফিউজ হৈ গৈছে যে মই এওঁৰ মানে লিংগটো মই এতিয়ালৈকে ধৰিবই পৰা নাই বন্ধুসকল মই কিন্তু এটা কথা এতিয়ালৈকে ধৰিব পৰা নাই এই গানটোৰ শেষৰ ফালে এই আমাৰ মডেলজনীয়ে যে তেওঁৰ নিজৰ ফুটবল দুটা যে দুখন হাতেৰে ভালকৈ খামুচি ধৰি থাকিব চেষ্টা কৰিছে বা ধৰিবলৈ চেষ্টা কৰিছে সেইটো কিহৰ বাবে তেওঁ তাৰমানে কি তেওঁ ভাবিছে নেকি তেওঁৰ ফুটবল দুটা যে সৰি পৰি যাব বুলি তললৈ বন্ধুসকল এই ভাইৰাছসমূহৰ কথা মোৰ আৰু বেছি আপোনালোকক ক'বৰ ইচ্ছাও নাই আৰু আপোনালোকে যদি বেছি শুনি থাকে আপোনালোকৰ কাণৰো প্ৰব্লেম হৈ যাব পাৰে তো তাৰ বাবে মই ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ বুলি ভাবিছোঁ আৰু তো শেষ কৰি দিয়ক আৰু নেকি তো যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে প্লিজ লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় আই অসম